নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ জেএনভি গাইডলৈ আশা কৰিছোঁ সকলোৱে ভালে আছা আৰু সকলোৱে ভালকৈ পঢ়ি আছা তোমালোকে তো তোমালোকক মই একদম কম সময়ৰ ভিতৰতে মেণ্টেল এবিলিটি মানসিক দক্ষতা ইংলিছত মেণ্টেল এবিলিটি অসমীয়াত মানসিক দক্ষতাৰ কিছু ক্লাছ কিছু তোমালোকক প্ৰশ্ন দেখাই আছোঁ পুৰণা আহা প্ৰশ্ন পৰীক্ষাত আগতে আহা প্ৰশ্ন তোমালোকক মই দেখাই আছোঁ তো আজিও আমি ভাগ নম্বৰ 3 লৈ আনিছোঁ পাৰ্ট নম্বৰ 3 লৈ আনিছোঁ তোমালোকৰ আগত যেহেতু আমি পাৰ্ট নম্বৰ 1 পাৰ্ট নম্বৰ 2 কৰিলোঁ যদি তোমালোকে সেই ক্লাছকেইটা চোৱা নাই তোমালোকৰ চাই ল'ব পাৰিবা আমাৰ জেএনভি গাইড চেনেলটোত আৰু নতুনকৈ যদি আহিছা জেএনভি গাইড চেনেলটোলৈ বহুত স্বাগতম জনাইছোঁ সকলোৱে এতিয়াৰ পৰা লৈ ভালকৈ পঢ়িব লাগিব আৰু সকলোকে এটাই কথা ক'ব বিচাৰিছোঁ কষ্ট কৰিলেহে তোমালোকে ফল পাবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি দিবা ভিডিওটো লাইক এটা দবাই দিবা বহুত কষ্টৰে তোমালোকৰ কাৰণে আমি কাম কৰি আছোঁ ইয়াতে আমাৰ অনলাইন ক্লাছসমূহ চলি আছে যিসকল উৎসুক ছাত্ৰ ছাত্ৰী আছে আমাৰ লগত ক্লাছ কৰিম বুলি ভাবি আছে ক্লাছত যোগদান হ'ব পাৰিব আৰু ইয়াতে যেটো হোৱাটছএপ নাম্বাৰ দি থৈ দিয়া আছে বা ফোন নাম্বাৰ দি থৈ দিয়া আছে তোমালোকে ফোন কৰিব পাৰিবা ইতিমধ্যে আমাৰ ক্লাছটো আৰম্ভ হৈ গৈছে এতিয়া তোমালোকে এটো অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই ফোন নাম্বাৰটোত তোমালোকে অনলাইন ক্লাছৰ বাবে ফোন কৰিব পাৰিবা ফোন কৰিলে ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 7টা বজাৰ ভিতৰত ফোন কৰিবা ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 7টা বজাৰ ভিতৰত তোমালোকে ফোন কৰিবা এটো ফোন নাম্বাৰত ওকে আৰু তোমালোকে ইংলিশ মিডিয়ামৰ যিসকল ষ্টুডেন্টছ আছে তোমালোকে ক্লাছসমূহ জুলাই মাহৰ পৰা আৰম্ভ হ'ব গৈ আছে আমাৰ ইংলিশ মিডিয়াম অসমীয়া মিডিয়াম দুটাকে বেলেগ কৰি পেলাই ক্লাছ কৰোৱা যায় ঠিক আছে ষ্টুডেন্টছ আৰু তোমালোকে এটো নাম্বাৰত কন্টাক্ট কৰিব পাৰিবা আৰু যোৰহাটৰ যদি কোনবা ছাত্ৰ ছাত্ৰী আছে আমাৰ অফলাইন চেণ্টাৰ যোৰহাটৰ চুলাধৰা চাৰিলিত আৰম্ভ কৰা গৈছে তোমালোকে ইয়াতে দেখিছা এই নাম্বাৰত কন্টাক্ট কৰিব পাৰিবা জেএনভি গাইড বৰ্তমান আমি যোৰহাটত উপস্থিত হৈ গলোগে ঠিক আছে এতিয়া মেইন আমি প্ৰশ্নলৈ আমি পাৰ্ট নম্বৰ 3 চাম ভাগ নম্বৰ 3 টো চাম যেহেতু তোমালোকে গম পাইছা মেণ্টেল এবিলিটি টোটাল আমাৰ কেটা ভাগ থাকে 10টা ভাগ থাকে মেণ্টেল এবিলিটিত মানসিক দক্ষতাত মেণ্টেল এবিলিটিত আমাৰ কেটা ভাগ থাকে আমাৰ 10টা ভাগ থাকে তোমাৰ হয়নে তো 10টা ভাগৰ ভিতৰত তোমালোকৰ 3 নম্বৰ ভাগটো আমি চাম যেহেতু ভাগ নম্বৰ 1 পাৰ্ট নম্বৰ 1 আৰু পাৰ্ট নম্বৰ 2 টো আমি ইতিমধ্যে চালো যে কেনেকুৱা টাইপত কৰিব লাগে কি কৰিব লাগে এতিয়া তো এই ভাগটোত যদি আমি চাওঁ এই খালি জায়গাখিনি যে দেখিছা নহয় এই খালি জায়গাখিনিত কি হ'ব এই খালি জায়গাখিনি কি হ'ব তোমাক খুদিছে তোমাক এতিয়া এ বি সি ডি ৰ পৰা তুমি আনসাৰটো বিচাৰি উলিয়াব লাগিব এ বি সি ডি ৰ পৰা তুমি এ বি সি ডি ৰ পৰা আনসাৰটো বিচাৰি উলিয়াব লাগিব আৰু এ বি সি ডি ৰ পৰা তুমি আনসাৰটো বিচাৰি কি কৰিব লাগিব এই খালি জায়গাখিনি তুমি দিব লাগিব এই খালি জায়গাখিনি তুমি দিব লাগিব ওকে এই এ বি সি ডি ৰ পৰা তুমি আনসাৰটো বিচাৰি পেলাই তুমি এই খালি জায়গাখিনি তুমি দিব লাগিব আৰু মানসিক দক্ষতা মেণ্টেল এবিলিটি টোটাল আমাৰ 10টা ভাগ থাকে বুজিলা 10টা ভাগত তোমাৰ কি হয় প্ৰতিটো ভাগত 4টা প্ৰশ্ন টোটাল আমাৰ 40টাকে প্ৰশ্ন থাকে তোমাৰ মেণ্টেল এবিলিটি বা মানসিক দক্ষতাত আৰু টোটাল আমাৰ মাৰ্কস কিমান থাকিব 50 নম্বৰ 50 মাৰ্কস তোমালোকৰ মেণ্টেল এবিলিটি বা মানসিক দক্ষতাত তোমালোকৰ থাকিব ওকে তো ইয়াত যদি চাও আমি এই খালি জায়গাখিনি কি বহিব এতিয়া ওকে খালি জায়গাখিনি কি বহিব মই এটা আঁকি দিম চাবা এটা বস্তু চোৱা লক্ষ্য কৰা এই ডিজাইনটো আৰু এই ডিজাইনটো দুটা ডিজাইন একে আমাৰ এতিয়া সেইভাবে এই ডিজাইন আৰু এই ডিজাইন এই দুটা ডিজাইন একে হ'ব আমাৰ এটো কেনেকৈ যাব এনেকৈ যাব মাজত বুল এটা হ'ব এটো এনেকৈ যাব এটো এনেকৈ যাব এটো এনেকৈ যাব মাজত ডটটা হ'ব তোমাৰ এতিয়া আৰু এটো এনেকৈ আহিব তোমাৰ এই ডিজাইনটো হিচাপত আমি যদি চাওঁ অপচন নম্বৰ ডি টো আমাৰ শুদ্ধ উত্তৰ ৰাইট আনসাৰ হৈ যাবগে চোৱা ভালকে আমাৰ অপচন নম্বৰ ডি টো আমাৰ শুদ্ধ উত্তৰ ৰাইট আনসাৰ হৈ যাবগে তোমাৰ ইয়াত ওকে তো এনেকুৱা টাইপত আমি আনসাৰটো বিচাৰি পালো এটা নেক্সট পিছৰ প্ৰশ্নটো যদি আমি চাওঁ এতিয়া এই জায়গাখিনি কি হ'ব আমি যদি চাওঁ মই এটো এনেকৈ আঁকি দিলো এটো এনেকৈ গ'ল ওপৰলৈ ঠিক আছে এনেকুৱা টাইপৰ তোমাৰ ডিজাইনটো হলে দেখিলা সব ভালকে এবাৰ সব ভালকে এনেকুৱা টাইপৰ ডিজাইনটো হলে অপচন নম্বৰ এ টো আমাৰ শুদ্ধ উত্তৰ ৰাইট আনসাৰ আহি গলগে আমাৰ এতিয়া ঠিক আছে একদম ধুনিয়াকে আমি এটা প্ৰশ্ন কৰিব পাৰিম খালি তোমালোকে মন দিব লাগিব মন নিদিলে কৰিব নোৱাৰিবা এটা প্ৰশ্ন হে যে স্যাৰ কিতাপত যিখিনি কোৱেশ্চন আছে যিখিনি প্ৰশ্ন আছে সেইখিনি আমাৰ পৰীক্ষাত আহিব নেকি নহয় একদম একে প্ৰশ্ন কেতিয়াও নাহে এটো তোমালোকৰ স্কুলৰ পৰীক্ষা নহয় এটো এটা গোটেই সৰ্বভাৰতত গোটেই ইন্ডিয়াত একেলগে পৰীক্ষা হয় তোমাৰ এতিয়া বুজিলা তো সেইভাবে তোমালোকে এটো এটা কম্পিটিটিভ এক্সাম হয় তোমালোকৰ হাজাৰ লাখ ষ্টুডেণ্টে পৰীক্ষা দিয়ে তাৰ মাজত তোমালোকে এজনে তোমালোকে পৰীক্ষা দিবা তো সেইকাৰণে এটো পৰীক্ষা কিতাপত থকা বস্তুখিনি স্কুলৰ নিচিনাকৈ নাহে ইয়াত তোমালোকৰ প্ৰত্যেক বছৰে বেলেগ ডিজাইনৰ বেলেগ প্ৰকাৰৰ প্ৰশ্ন আহে
খালি প্ৰশ্নৰ টাইপটো একেই ভাগ নম্বৰ 3ত এইটোৱে বস্তু আহিব তোমাৰ ভাগ নম্বৰ 3ত বেলেগ কিবা এটা সাংঘাতিক কিবা এটা আহি নাযায় এইটোৰ জেগাত তোমাৰ বেলেগ কিবা এটা ডিজাইন আহি যাব পাৰে বুজিছা এইটো ডিজাইন জেগাত তুমি এনেকুৱা টাইপৰ ডিজাইন দি দিব পাৰে তোমাৰ এনেকুৱা টাইপৰ দিল একেটাই বস্তু অলপ অলপ ইফাল ইফাল কৰি পেলাই দি দিব পাৰে এতিয়া আমি এইটো বস্তু যদি চাওঁ এই কুৱেশ্যনটো চোৱা এই কুৱেশ্যনৰ কি হৈছে তোমাৰ ডিজাইনটো চোৱাৰ পৰা ভালকৈ আৰু ক্লাছসমূহ যেতিয়া কৰিবা মন দি পেলাই কৰিবা পিলিং পেলাং ইফাল ইফাল কৰি পেলাই যদি ক্লাছ কৰিছা তোমাৰ উন্নতি নহ'ব তুমি কিন্তু চিটটো নাপাবা সেইটো কথা মনত ৰাখিবা ঠিক আছে তে এই কুৱেশ্যনটো চোৱা এই ডিজাইনটো চোৱা আৰু এই ডিজাইনটো চোৱা মাজত এডাল এনেকৈ আছিলে এডাল এনেকৈ আছে তোমাৰ ইয়াত চাৰিকোণীয়া ডিজাইন এটা আছে কালাকান এটা হৈছে ইয়াত কি আছে ৰসগোল্লা এটা হৈ গ'ল ইয়াত কালাকান ইয়াত ৰসগোল্লা আৰু চিটটো পালে কিন্তু আমাক তোমালোকে কালাকান ৰসগোল্লা চব খুৱাব লাগিব দেই মনত ৰাখিবা কথাটো তো এইটো ডিজাইন দেখিলে ইয়াত এনেকৈ হ'ল ইয়াতো তোমাৰ কি হ'ব গোল এটা হৈ যাব ৰসগোল্লা আহিব ইয়াত এনেকৈ গ'ল ইয়াত এনেকৈ গ'ল ইয়াত ডট ইয়াত ডট ইয়াত ডট ইয়াত ডট ঠিক আছে আমি আনচাৰ কি পাই গ'লোঁ আমি আনচাৰ বি পাই গ'লোঁ চোৱা অ'কে আমি আনচাৰ কি পাই গ'লোগৈ আমি আনচাৰ বি পাই গ'লোগৈ অ'কে ষ্টুডেণ্টছ তো এইটোৱে তোমালোকক জনালোঁ আৰু JNV গাইড চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি তলত ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা অ'কে তো এই ডিজাইনটো তোমালোকে চোৱা এতিয়া এই ডিজাইনটো তোমালোকে চোৱা ইয়াত কি হ'ব ওপৰ চোৱাত এনেকৈ 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 আছে দেখিছা ন কেনেকৈ আছে ইয়াতো একেটা ডিজাইনে হ'ব এনেকৈ যাব এনেকৈ যাব এনেকৈ যাব এনেকৈ যাব তাৰমানে আমি ডিজাইনটো অপশ্যন নম্বৰ এ নিচিনা পাই গ'লোগৈ ডিজাইনটো কাৰণে নিচিনা পাই গ'লোঁ অপশ্যন নম্বৰ এ নিচিনা পাই গ'লোগৈ এতিয়া চোৱা কি হ'ল ছাৰ কিতাপত মই আঁকি দিম নহয় কিতাপত আঁকি নিদিবা প্ৰশ্ন কাকতখনো তুমি আঁকিব পাৰিবা তুমি কুৱেশ্যন পেপাৰখন আঁকিব পাৰিবা খালি কিতাপত আঁকি নিদিবাগৈ কিতাপত আঁকি দিলে বস্তুখিনি তোমাৰ পিছতকৈ প্ৰেক্টিছ কৰিব সমস্যা হ'বগৈ কিতাপত এনেকৈ দাগ দুগ মাৰিলে তোমাৰ পিছতকৈ প্ৰেক্টিছ কৰিব দিগদাৰ হ'বগৈ তো সেইবাবে তোমালোকে কিতাপত আঁকি মেলি নাথাকিবা আৰু আমি যিখিনি পঢ়াম আমি যিখিনি আমাৰ JNV গাইড চেনেলত যিখিনি দেখাম প্ৰতিটো বস্তুৱে তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় প্ৰতিটো প্ৰশ্ন প্ৰতিটো ক্লাছ তোমালোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হয় সেইবাবে সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে ভালকৈ তোমালোকে চোৱা প্ৰতিটো ক্লাছ প্ৰতিটো প্ৰশ্ন মন দি তোমালোকে চোৱা যাতে প্ৰতিটো ভাগ তোমালোকে ভালকৈ পঢ়া তুমি ইংলিছ মিডিয়ামে হোৱা অসমীয়া মিডিয়ামে হোৱা যদি তুমি হিন্দী মিডিয়াম বা বেংগলী মিডিয়াম বা বড়ো মিডিয়াম হোৱা যদি অসমীয়াটো বুজি পোৱা মোৰ অসমীয়াটো যদি বুজি পাইছা তেতিয়াহ'লে তোমালোকে মেণ্টেল এবিলিটি ক্লাছখিনি ধুনীয়াকৈ কৰিব পাৰিবা একো সমস্যা নাই তোমালোকৰ আৰু মেণ্টেল এবিলিটিত ভাষা নাথাকে এইটো একো ভাষা নাথাকে এইটো ছবিবিলাক আমি চালে হ'ল তোমাৰ ঠিক আছে ষ্টুডেণ্টছ তো এইখিনি তোমালোকক জনালোঁ আজি আমি কিমান চালোঁ ভাগ নাম্বাৰ পাৰ্ট নাম্বাৰ কিমান চালোঁ পাৰ্ট নাম্বাৰ 3 ঠিক আছে পাৰ্ট নাম্বাৰ 3 চালোঁ নেক্সট ক্লাছত আমি আকৌ পাৰ্ট নাম্বাৰ 4 চাম তাৰপিছত পাৰ্ট নাম্বাৰ 5 চাম সেই তেনেকৈ গৈ থাকিমগৈ অ'কে আৰু যিসকলে যোৰহাটৰ হয় যোৰহাটৰ ষ্টুডেণ্টসকলে 100% আমাৰ অফলাইন চেণ্টাৰত অহা তোমালোকে চোলাধৰা চাৰিআলিতে আছে আৰু যিসকলে অনলাইন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ক্লাছ চাই আছে আমাৰ লগত ক্লাছ কৰিমকৈ ভাবি আছে তোমালোকে আহিব পাৰিবাগৈ এই নাম্বাৰ ফোন কৰি যোৱা 5 বছৰ ধৰি পেলাই আমি ষ্টুডেণ্টক পঢ়াই আছোঁ এই বছৰ 2026 চনত যিটো এডমিশ্যন হৈ গ'লগৈ বৰ্তমান সময়লৈ আমাৰ 255 জনতকৈ অধিক ষ্টুডেণ্টে ছিট পাইছে অধিক বুলি কিয় কৈছোঁ 250 জন আমাৰ কাউণ্টত আমাৰ হিচাপত আহিছে এতিয়া বহুত ষ্টুডেণ্টে আমাৰ লগত ক্লাছ কৰিছিলে ৱেইটিং লিষ্টত ছিট পাই গ'লগৈ ফাৰ্ষ্ট লিষ্টত আমাৰ 221 জন এনেকুৱা টাইপৰ ষ্টুডেণ্টে ছিট পাইছিলে তাৰপিছত আৰু ছেকেণ্ড লিষ্টত আৰু প্ৰায় বহুত সংখ্যক ষ্টুডেণ্টে ছিট পাব সক্ষম হ'ল তাৰ ভিতৰত এতিয়া আৰু কেইজনমানক মাতিয়ে আছে আকৌ JNV স্কুল খোলাৰ পিছতো মাতিবগৈ তো আমাৰ হিচাপত বৰ্তমানলৈ 255 জনমান ষ্টুডেণ্ট আমাৰ হিচাপত আহিছে আৰু বহুত ষ্টুডেণ্টেও খবৰ দিব থাকি যায় বা খবৰ কিছুমানে দিবলৈও পাহৰি যায় তেনেকুৱা টাইপতো থাকে যিহেতু অনলাইন ক্লাছ লয় তেনেকুৱা টাইপত আৰু এইসকল যিহেতু হিচাপ আমি কৰিছোঁ আমাৰ তাত পৰিছে এইসকল আমাৰ অনলাইন ক্লাছ কৰিছিলে আমাৰ লগত অনলাইন ক্লাছ কৰা ষ্টুডেণ্ট বাকী ইউটিউবত চাই গোটেই অসমৰ নবোদয়ত যিসকলে ছিট পায় ষ্টুডেণ্টে সেইটো হিচাপ নাই আমাৰ সেইটো হিচাপ নাই কোনে কোনে ছিট পাইছে ইউটিউবত ক্লাছ কৰি পেলাই ইউটিউবৰ ভিডিঅ' চাই পেলাই সেইটো আমিও নাজানো কোনেও নাজানো আমি বিশেষ নাজানো সেইটো বস্তু সেইটো আমি হিচাপো নকৰোঁ সেইকাৰণে ইউটিউবত আমি ফ্ৰীকৈ দি দিছোঁ সকলোৱে চাব পাৰে যাতে আৰু বাকী অনলাইন ক্লাছৰ কাৰণে আমাৰ এটা ফিজ থাকে তাৰ এটা ছিষ্টেম থাকে তাৰ ক্লাছৰ প্ৰক্ৰিয়া থাকে তাত আমি টেষ্ট পতা যায় তাত আমি গাইডেন্স স্পেচিয়েলকৈ দিয়া যায় প্ৰতিটো বস্তু আমি স্পেচিয়েলকৈ দিয়া যায় যিখিনি বস্তু আমি ইউটিউবত দিব পৰা নাযায় তাৰ কাৰণে আমাৰ স্পেচিয়েল টিচাৰে পঢ়াব
নিৰ্দিষ্ট সময়ত পঢ়াব, নিৰ্দিষ্ট সময়ত পৰীক্ষা পতা যাব, নিৰ্দিষ্ট সময়ত 1 নম্বৰীয়া পৰীক্ষা, 20 নম্বৰীয়া পৰীক্ষা, নিৰ্দিষ্ট সময়ত আমি ক্লাছসমূহ কৰোৱা যাব, নিৰ্দিষ্ট সময়ত আমাৰ ৰেকৰ্ডিংসমূহ চাব পাৰিব। A to Z বস্তুখিনি আমাৰ অনলাইন ক্লাছত আপোনালোকে সেই ফেচিলিটিটো পাব কেৱল JNV গাইডত অনলি JNV গাইডত আমি স্পেচিয়েলাইজ ষ্টুডেণ্টক আমাৰ নিজৰ ল'ৰা ছোৱালী হিচাপত আমি গাইড কৰোঁ, যাতে JNVৰ লগতে আগন্তুক দিনসমূহত ষ্টুডেণ্টজন যাতে সফল হয়, সেইটোৱে আমাৰ উদ্দেশ্য। তো এইখিনি আছিলে আমাৰ এই ভিডিঅ'টোৰ আজিৰ ক্লাছটোত। অহা ক্লাছটোত আমি ভাগ নম্বৰ 4 বা পাৰ্ট নম্বৰ 4টো পাম। ধন্যবাদ, সকলোৱে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। থেংক ইউ।